Hello everyone, welcome to Sunny Sir Maths Academy. আজি আমি আৰম্ভ কৰিম অপাৰেশন অফ নাম্বাৰস। আমি প্ৰথমতে আলোচনা কৰিম অখণ্ড সংখ্যাৰ যোগ বিয়োগ। 2 + 3 = 5। ইয়াত কোনো সমস্যা নাই। যেতিয়া আমি পাওঁ যে -2 + 3 তেতিয়া আমাৰ অলপ সমস্যা হয়। ফৰ এক্সাম্পল আমি আৰু এটা পাইছো 6 - 9 -2 + 3 এইটো এটা অখণ্ড সংখ্যা, এইটো এটা অখণ্ড সংখ্যা। আমি দুটা অখণ্ড সংখ্যা প্লাস কৰিব লাগে। যেতিয়া দুটা অখণ্ড সংখ্যাৰ যোগ বা বিয়োগ হয় আমি সদায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। তো আমাৰ ইয়াত ডাঙৰটো হৈছে 3, আমি সদায় 3ৰ পৰা 2 বিয়োগ কৰিম 1। এতিয়া চিহ্নটো কি হ'ব যে ডাঙৰটোৰ আগত যিটো চিহ্ন আছে, ডাঙৰ সংখ্যা হৈছে 3, 3ৰ আগত যদি যোগ হয় আমাৰ ফলাফলটো সদায় ধনাত্মক হ'ব। যেনেকৈ পিছৰটো হ'ব 6 - 9, আমি সদায় কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। তো ডাঙৰ হৈছে আমাৰ কিমান 9 - 6, তো 9ৰ পৰা 6 গ'লে কি হয় 3 হয়। এই লাইনটো লিখিব নালাগে, এইটো আমাৰ বুজিবৰ কাৰণে। এতিয়া ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাছ আছে, গতিকে এইটো হ'ব -3। -8 + 15, তো ইয়াত কি হ'ব আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। 15ৰ পৰা 8 বিয়োগ কৰিলে 7, আৰু ডাঙৰটোৰ আগত কি চিহ্ন আছে প্লাছ চিহ্ন, গতিকে এইটো হ'ব প্লাছ। তো আমাৰ ভুলটো কি হয় এই কুৱেশ্যনটোত বহুতে কি ভুল কৰে যে মাইনাছ প্লাছে এনেকৈ মাইনাছ বুলি ভাবি লয় আৰু 8 আৰু 15 যোগ কৰি 23 লিখি দিয়ে, যিটো ৰং। এইটো হ'ব নোৱাৰে। 17 - 21, তো ইয়াত কি হ'ব ডাঙৰটোৰ পৰা আমি সৰুটো বিয়োগ কৰিম। 21ৰ পৰা 17 গ'লে 4, ডাঙৰ সংখ্যাৰ আগত কি আছে মাইনাছ, আমি মাইনাছ লিখিম। এতিয়া নেক্সট যদি এনেকুৱা হয় যে -9 - 2, তো ইয়াত আমাৰ ভুলটো ক'ত হয়, বহুতে আমি এই ভুলটো কৰোঁ যে মাইনাছ প্লাছ, আমি ইয়াত প্লাছ লিখি দিওঁ আৰু আমি নাম্বাৰ দুটা কিছুমানে যোগ কৰে কিছুমানে বিয়োগ কৰে, ভুল হৈ যায়। সো যদি এই ধৰণৰ কুৱেশ্যন হয় যে দুটাৰ আগতে মাইনাছ আছে, দুটা ঋণাত্মক সংখ্যা, সদায় মাইনাছটো কমন ল'ব লাগে আৰু এই নাম্বাৰ দুটা প্লাছ কৰি দিব লাগে। 9 + 2 = 11। তো নেক্সট আহিলে জিৰ'ৰ কনচেপ্ট। যদি কেতিয়াবা জিৰ' থাকে সে -9 - 0, সো কি আছে ইয়াত -9 - 0, সো 0 ডাজন্ট মেটাৰ, আমি -9 আছে -9 লিখি দিম। সো যদি এনেকুৱা হয় যে 0 - 12, আমি কি লিখিম 0 ডাজন্ট মেটাৰ, আমি -12 লিখি দিম, কাৰণ 0ৰ পৰা 12 বিয়োগ কৰিলে -12 হ'ব। আমাৰ নিয়ম মতে কি আছিল ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। তো 12ৰ পৰা 0 গ'লে 12, ডাঙৰটোৰ আগত মাইনাছ। সো আমাৰ নেক্সট টপিক হৈছে অখণ্ড সংখ্যাৰ পূৰণ আৰু হৰণ। সো 2 এটা অখণ্ড সংখ্যা ইনটু 3 এটা অখণ্ড সংখ্যা, 2 × 3 6। যদি এনেকুৱা হয় যে -2 × 3 তেতিয়া আমাৰ অলপ প্ৰব্লেম কেতিয়াবা হয়। সো এটা ধনাত্মক এটা ঋণাত্মক, 2 × 3 6, যদি এটা মাইনাছ আছে আমি এটা মাইনাছ বহাই দিম, চিম্পল। যদি এনেকুৱা হয় যে 4 × -2, আমি কি কৰিম 4 × 2 8, এটা মাইনাছ আছে আমি এটা মাইনাছ বহাই দিম। যদি এনেকুৱা হয় যে -2 × -3, তো তেতিয়া আমাৰ কি হ'ব 2 × 3 6, দুটা মাইনাছ ইনটু হৈ প্লাছ হৈ যাব। এতিয়াহে কনচেপ্টটো আহে যে মাইনাছ মাইনাছে প্লাছ। আমি এই কনচেপ্টটো আমি বহুতে যোগ আৰু বিয়োগৰ ক্ষেত্ৰত আমি এপ্লাই কৰোঁ, গতিকে আমাৰ ভুল হৈ যায়। সো যেতিয়া আমি পূৰণ আৰু হৰণ কৰোঁ তেতিয়া আমি এই কনচেপ্টটো মনত ৰাখিম যে যেতিয়া দুটা প্লাছ ইনটু হয় পুনৰাই প্লাছ পাওঁ, যদি দুটা মাইনাছ ইনটু হয় তেতিয়া আমি প্লাছ পাওঁ। যদি দুটা দুই ধৰণৰ হয়, বিপৰীত চিহ্ন হয়, এটা মাইনাছ এটা প্লাছ, আমি সদায় মাইনাছ পাওঁ। প্ৰথমটো প্লাছ দ্বিতীয়টো মাইনাছ, আমি তথাপিও মাইনাছ পাম। গতিকে -2 × -3, 2 × 3 6, আৰু দুটা মাইনাছ ইনটু হ'ব প্লাছ, গতিকে +6 হ'ব। এতিয়া হৰণৰ ক্ষেত্ৰতো একে, যে 8/4 আমি পাম 2। তো যদি এনেকুৱা হয় যে -8 তলত 4 আছে, তো চিম্পল 4 × 8 2বাৰ, এটা মাইনাছ। যদি এইটো এনেকুৱা হয় যে 12 তলত -3, চিম্পল 3 বাৰত 4 বাৰ, এটা মাইনাছ, আমি এটা মাইনাছ দি দিম। তো মাইনাছটো ওপৰত থাকিলেও আমি সন্মুখত লিখিম, তলত থাকিলেও আমি সন্মুখত লিখিম, লব আৰু হৰ কথা নাই। মাইনাছ এটা থাকিলে আমি এটাই লিখিম। যদি এনেকুৱা হয় যে লবতো মাইনাছ হৰতো আছে মাইনাছ, তেতিয়া কি হ'ব 4 × 8 2বাৰ, যেতিয়া দুয়োটাতে মাইনাছ হয় মাইনাছ মাইনাছ কেনচেল, সো আনসাৰ ইজ 2। সো এতিয়া আমি আলোচনা কৰিম ভগ্নাংশৰ যোগ আৰু বিয়োগ। আমি ইমান টাইম অখণ্ড সংখ্যাৰ যোগ বিয়োগ পূৰণ হৰণ শিকিছোঁ, এতিয়া আমি ভগ্নাংশৰ যোগ আৰু বিয়োগ শিকিম। সো আমাক এটা ভগ্নাংশ দি আছে 2/3 আৰু এটা দি আছে 7/6, মাজত আছে যোগ।
দুটা ভগ্নাংশ আমি যোগ কৰিব লাগে এতিয়া দুটা ভগ্নাংশ যোগ কৰাৰ ক্ষেত্ৰত বহুতে হয়তো এনেকৈ ভাবিব পাৰে যে আমি এনেকৈ লিখিম 2 + 7 9 আৰু তলত 3 + 6 9 এনেকৈ আমি লিখিম which is wrong এটো হ'ব নোৱাৰে যেতিয়া আমি এটা ভগ্নাংশ লিখো সে যদি আমি লিখো a/b এই a কোৱা হয় লব আৰু এই b কোৱা হয় হৰ তো যেতিয়া দুটা ভগ্নাংশৰ যোগ আৰু বিয়োগ কৰিব লাগে তেতিয়া হলে আমি সদায় লসাগু উলিয়াব লাগে লসাগু মানে হৈছে ল মিন্স লঘিষ্ঠ হা মিন্স সাধাৰণ আৰু গু মিন্স গুণিতক সো লসাগু মিন্স লঘিষ্ঠ সাধাৰণ গুণিতক অৰ্থাৎ যেতিয়া আমি 2/3 আৰু 7/6 এই দুটা ভগ্নাংশৰ যোগফল উলিয়াম তেতিয়া হলে আমি প্ৰথমতে এই দুটা ভগ্নাংশৰ যি দুটা হৰ আছে এতিয়া আমি এই দুটা হৰৰ লসাগু উলিয়াম 3 আৰু 6 লসাগু লসাগু উলিওৱাৰ প্ৰধান নিয়মটো হৈছে আমি সদায় সোঁফালৰ পৰা বাওঁফালে মুভ কৰিব লাগে এটো হৈছে প্ৰধান নিয়ম আমি ইয়াৰ পিছত শৰ্টকাট ট্ৰিক শিকিম কিদৰে উলিয়াব লাগে সো লসাগু উলিওৱাৰ প্ৰথম নিয়মটো হৈছে প্ৰথমতে আমি সোঁফালে কি আছে গুণিতক সো আমি দুটাৰ গুণিতক উলিয়াব লাগে সো গুণিতক মানে কি আমি আগৰ ক্লাছত শিকিছো ডেসক্ৰিপচনত লিংক দিয়া আছে 3 ৰ গুণিতক 3 6 9 ইত্যাদি আৰু কি আছে 6 6 ৰ গুণিতক 6 12 18 ইত্যাদি গুণিতকৰ কাম শেষ এতিয়া হৈছে সাধাৰণ সাধাৰণ মানে কি যে যেটো সংখ্যা দুটাতে আছে এনেকুৱা কি কি সংখ্যা দুটাতে আছে প্ৰথমতে আছে 6 6 সংখ্যাটো দুটাতে আছে আৰু পিছত আমি কি পাম 3 ৰ গুণিতকত আমি এটা সময়ত 18 পাম গতিকে 18 টো আমি সাধাৰণ হ'ব আমাৰ কমন হ'ব নেক্সট হৈছে 3 নম্বৰটো হৈছে লঘিষ্ঠ লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু তো যিমান কমন সংখ্যা আমি পাম তাৰ ভিতৰত আটাইতকৈ সৰু কোনটো প্ৰথম সংখ্যাটো আটাইতকৈ সৰু হ'ব স্পষ্ট কথা গতিকে 3 আৰু 6 লসাগু হ'ব 6 প্ৰথমতে আমি হৰত 6 লিখিম 6 লিখিম এতিয়া এই প্ৰথম যেটো হৰ আছিল 3 আমি 3ক এই 6ৰ মাজত ভাগ কৰিম যে 3 6ত কেইবাৰ ভাগ যাব হৰণ কৰা হ'ব তো 3 6ত হৰণ কেইবাৰ যায় 2 বাৰ আমি লিখিম 2 ইনটু ওপৰত কি আছে লব কি আছে 2 ইনটু লব লিখিব লাগে প্ৰথমখিনিৰ কাম শেষ এতিয়া মাজত যোগ থাকিলে আমি যোগ লিখিম বিয়োগ থাকিলে বিয়োগ লিখিম ইট ডাজন্ট ম্যাটাৰ নেক্সট হৈছে 6 এই দ্বিতীয় হৰ এই 6 6 হৰণ কেইবাৰ যাব 6 6ত ভাগ যাব একবাৰ 1 ইনটু ওপৰত কি আছে লব কি আছে আমাৰ 7 আমি ইয়াত 7 লিখিম নেক্সট লাইন 2 ইনটু 2 4 প্লাস 1 ইনটু 7 7 সো আমি সদায় আগত ব্ৰেকেটৰ কাম কৰিব লাগে বা যদি পূৰণ আৰু যোগ একেলগে থাকে আমি সদায় পূৰণৰ কাম কৰিব লাগে সো এটা বিতং ক্লাছ আমি নেক্সট এটা ভিডিঅত কৰিম এটা ৰুল আছে বদমাছ ৰুল আমি সেই ভিডিঅত গোটেইখিনি বস্তু আলোচনা কৰিম তলত আছে 6 তে নেক্সট কি হ'ব 4 + 7 11 তলত হৈছে 6 গতিকে 2/3 + 7/6 এই ভগ্নাংশটোৰ মান হৈছে 11/6 সো আমি এইটো বুজি পালো যে যেতিয়া আমাৰ দুটা ভগ্নাংশৰ যোগ বা বিয়োগ কৰিব লাগে আমি সদায় লসাগু উলিয়াব লাগিব এতিয়া আমি আলোচনা কৰিম লসাগু উলিওৱাৰ সহজ নিয়ম তো আমাৰ এই কোৱেশ্চনটোত কি আছিল 3 আৰু 6 লসাগু এটা নিয়ম আমি এই নিয়মমতে কৰিব পাৰো যে আমি এনেকুৱা এটা সাধাৰণ গুণিতক বিচাৰিম যেটো সংখ্যা আমি ইয়াত লম সেই সংখ্যাটোৰ গুণিতক যাতে দুটাই হয় যে 3 এটা এনেকুৱা সংখ্যা যাৰ গুণিতক 3 হয় 6 হয় সো 3 হৰণ কেইবাৰ যাব একবাৰ আৰু 6 হৰণ কেইবাৰ যাব দুইবাৰ এতিয়া যেহেতু 1 আৰু 2 ৰ কোনো সাধাৰণ গুণিতক তেনেকুৱা নাই এনেকুৱা কোনো সংখ্যা নাই যেটো 1 তো হৰণ যাব 2 তো হৰণ যাব গতিকে আমি 3 আৰু 6 লসাগু কি লিখিম 3 পূৰণ 1 পূৰণ 2 3 2 গুণ 6 এটো এটা নিয়ম আৰু এতিয়া আমি আলোচনা কৰিম দ্বিতীয় নিয়ম ৰুলটো আটাইতকৈ ইজি আৰু ভাল লগা এটা নিয়ম কিদৰে যেনে আমাৰ 3 আৰু 6 লসাগু উলিয়াব লাগে সো ইয়াত 3 হৈছে সৰু সংখ্যা 6 হৈছে ডাঙৰ সংখ্যা আমি চাম যে 3 সংখ্যাটোৱে 6 সংখ্যাটোত সম্পূৰ্ণৰূপে হৰণ যায় নেকি অৰ্থাৎ 3 গুণিতক 6 হয় নেকি যদি 3 ৰ গুণিতক 6 হয় যদি সৰু সংখ্যাটোৰ গুণিতক ডাঙৰ সংখ্যাটো হয় তেতিয়াহলে এইটোৱে হ'ব নিৰ্ণয় লসাগু সে এতিয়া আমাৰ 8 আৰু 12 ৰ লসাগু উলিয়াব লাগে
তো আমাৰ এইটো ইজিয়েষ্ট নিয়মটো কি আমি চাম যে 8ৰ গুণিতক 12 হয় নেকি 8 12 সম্পূৰ্ণৰূপে হৰণ যায় নেকি নাযায় 8 গুণ 8 8 2 গুণ 16 তো যদি 8 12 সম্পূৰ্ণৰূপে হৰণ নাযায় তেতিয়াহ'লে আমি 12ৰ গুণিতক উলিয়াম 12 1 গুণ 12 12 2 গুণ 24 আমি এতিয়া চাম যে 8 24ত সম্পূৰ্ণৰূপে হৰণ যায় নেকি 8ৰ গুণিতক 24 হয় নেকি অৱশ্যই হয় 8 3 গুণ 24 অৰ্থাৎ এই 24 হ'ব আমাৰ নিৰ্ণয় উলিয়াব লগা লসাগু এতিয়া আমি আৰু এটা ভগ্নাংশ লৈছো এই ভগ্নাংকৰ যোগফল আমি উলিয়াম সো 7/2 + 8/5 এতিয়া আমাৰ প্ৰথম নিয়মটো কি ভগ্নাংশ দুটাৰ যি দুটা হৰ আছে এই হৰ দুটাৰ আমি লসাগু উলিয়াম এতিয়া আমি লসাগু উলিয়াব লাগে 2 আৰু 5 2 আৰু 5ৰ লসাগু যদি সংখ্যা দুটা মৌলিক সংখ্যা হয় তেতিয়াহ'লে লসাগু হ'ব হিহতৰ পূৰণফল এতিয়া আমাৰ 2 এটা মৌলিক সংখ্যা 5 এটা মৌলিক সংখ্যা গতিকে লসাগু হ'ব হিহতৰ পূৰণফল অৰ্থাৎ 2 5 গুণ 10 এতিয়া নিয়ম মতে কি হ'ব একৰ্ডিং টু ৰুল 2 10ত কেইবাৰ হৰণ যায় 2 10ত হৰণ যায় 5 বাৰ 5 পূৰণ ওপৰত কি আছে 7 ঠিক একেদৰে 5 10ত হৰণ কেইবাৰ যায় 2 বাৰ 2 ইনটু লব কি আছে আমাৰ 8 সো নেক্সট লাইন কি হ'ব 5 7 গুণ 35 যোগ 2 8 গুণ 16 তলত 10 35 আৰু 16 যোগ কৰিলে হ'ব 51 তলত 10 আমি এবাৰ বিয়োগ শিকিম তো সেম ইয়াত দুটা ভগ্নাংশ দি আছে 5/6 আৰু 7/9 আমি দুটা ভগ্নাংশৰ বিয়োগফল উলিয়াব লাগে সো আমাৰ নিয়ম মতে কি হ'ব 6 আৰু 9ৰ এলসিএম লসাগু উলিয়াব লাগিব সো লসাগু উলিয়াৰ নিয়ম কি যে যদি ইজিয়েষ্ট নিয়মটো হৈছে যে যদি সৰু সংখ্যাটো ডাঙৰ সংখ্যাটোৰ সম্পূৰ্ণৰূপে হৰণ যায় 6 9ত সম্পূৰ্ণৰূপে হৰণ নাযায় 6 1 গুণ 6 6 2 গুণ 12 গতিকে আমি 9ৰ নেক্সট গুণিতকটো কি 9 2 গুণ 18 এতিয়া আমি চাম যে 6 18ত সম্পূৰ্ণৰূপে হৰণ যায় নেকি 6 18ত সম্পূৰ্ণৰূপে হৰণ যায় 6ৰ গুণিতক 18 হয় গতিকে লসাগু হ'ব 18 তো আমি ইয়াত 18 লিখিম এই 6 18ত হৰণ কেইবাৰ যাব 3 বাৰ 3 পূৰণ ওপৰত আছে 5 মাইনাস 9 18ত হৰণ কেইবাৰ যাব 2 বাৰ 2 পূৰণ ওপৰত কি আছে 7 3 5 গুণ 15 মাইনাস 2 7 গুণ 14 15ৰ পৰা 14 গ'লে 1 তলত 18 মিশ্ৰ ভগ্নাংশ কি হয় যদি আমাক দিয়া থাকে 3 1/2 অসমীয়াতকৈ 3 সমস্ত 2 ভাগৰ 1 তো এটা মিশ্ৰ ভগ্নাংশ ইয়াত এটা অখণ্ড সংখ্যা আছে এটা ভগ্নাংশ আছে সো এই ধৰণৰ ভগ্নাংশ থাকিলে আমি প্ৰথমতে ইয়াক ভাঙিব লাগিব প্ৰকৃত বা অপ্ৰকৃত ভগ্নাংশলৈ আমি ইয়াক প্ৰথমতে ৰূপান্তৰ কৰিম কিদৰে ৰূপান্তৰ কৰিম ইয়াত হৰ 2 আছে আমি ইয়াত 2 লিখিম লব কি হ'ব লব হ'ব 2 পূৰণ 3 প্লাস ওপৰত কি আছে 1 অৰ্থাৎ 2 3 গুণ 6 যোগ 1 তলত 2 6 + 1 7/2 সেটোৰ মান হৈছে 7/2 আমি এটো কেনেকৈ কৰিম সো আমি এটো অলৰেডি ভাঙা শিকিছো তলত 2 ওপৰত 7 প্লাস 5 ইয়াত এটাই হৰ আছে অকল 2 এই 5 সংখ্যাটোত হৰ নাই একো নাই মানে আমি 1 এটা আছে বুলি ভাবিব পাৰো সো যদি এনেকুৱা হয় যে এটা ভগ্নাংশ আৰু যোগ এটা অখণ্ড সংখ্যা এটাই হৰ আছে গতিকে লসাগু হ'ব সেই সংখ্যাটোৱে 2 2 একবাৰ পূৰণ ওপৰত আছিল 7 আৰু 1 2 2 বাৰ পূৰণ ওপৰত আছিল 5 1 7 গুণ 7 যোগ 2 5 গুণ 10 তলত 2 অৰ্থাৎ কথাটো এনেকুৱা যে যদি এটাই হৰ থাকে তেতিয়া হলে এই সেই হৰৰ যেটো লব আছে এই লবটো আমি ইয়াত লিখি দিম যোগ যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ আৰু যদি আন সংখ্যাটোৰ হৰ নাথাকে তেতিয়া হলে লসাগুৰ লগত আমি সেই সংখ্যাটো পূৰণ কৰি দিম যেনে আমি ইয়াত কি হল 2 5 গুণ 10 হল ইয়াৰ উত্তৰটো হ'ব 17 তলত 2 সো আমি আৰু এটা উদাহৰণ লৈছো 7 - 4/3 ইয়াতো এটা ভগ্নাংশ আছে এটাই হৰ আছে তো যদি এটাই হৰ হয় ভগ্নাংশৰ যেটো হৰ আছে হেইটোই হ'ব লসাগু সো ইয়াত 3 আছে হৰ গতিকে 3 হ'ব লসাগু এইবাৰ যেটো সংখ্যাত হৰ নাথাকে যদি সেই সংখ্যাটো প্ৰথমত থাকে তেতিয়া হলে এই লসাগুৰ লগত সেই সংখ্যাটো পূৰণ কৰি দিব লাগে আমি আগতে চাইছো এই কোৱেশ্চনটোত সো 3 7 গুণ 21 আমি ইয়াত 21 লিখিম মাজত যোগ থাকিলে যোগ বিয়োগ থাকিলে বিয়োগ তে যেহেতু ইয়াত হৰ আছে হেইটোৱে হৰ যেটো আমাৰ লসাগু সো তেতিয়া হলে আমি অকল ওপৰৰ লবটো লিখি দিম 3 3 একবাৰ 1 4 গুণ 4 অৰ্থাৎ কেৱল লবটোহে লিখিব লাগে 21 ৰ পৰা 4 গলে 17 তলত 3
এতিয়া আমি এটা এনেকুৱা এক্সাম্পল লৈছোঁ য'ত যোগো আছে বিয়োগ আছে, মানে একেটা কুৱেশ্যনতে যোগো থাকিব পাৰে বিয়োগো থাকিব পাৰে। ইয়াত ভগ্নাংশ কেইটা আছে? 1, 2, 3টা। ইয়াত আমি কি কৰিম? 2, 8 আৰু 12ৰ লসাগু উলিয়াব লাগিব। প্ৰথমতে আমি চাম যে তিনিওটাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? আটাইতকৈ ডাঙৰ সংখ্যা 12। এতিয়া আমি চাম যে 12 সংখ্যাটোত সৰু দুটা সংখ্যা সম্পূৰ্ণৰূপে হৰণ যায় নে নাযায়। 2 12ত সম্পূৰ্ণৰূপে হৰণ যায়, কিন্তু 8 12ত সম্পূৰ্ণৰূপে হৰণ নাযায়। অৰ্থাৎ 2ৰ গুণিতক 12 হয়, কিন্তু 8ৰ গুণিতক 12 নহয়। গতিকে আমি কি কৰিম? 12ৰ আমি গুণিতক উলিয়াম। 12 2 গুণ 24। এতিয়া আমি চাম যে 24ত 2 আৰু 8 দুটা সংখ্যা সম্পূৰ্ণৰূপে হৰণ যায় নে নাযায়। 2 24ত সম্পূৰ্ণৰূপে হৰণ যায় 12 বাৰ, 8ও 24ত সম্পূৰ্ণৰূপে হৰণ যায়, অৰ্থাৎ লসাগু হ'ব 24। আফটাৰ ডেট একৰ্ডিং টু ৰুল 2 24ত হৰণ যাব 12 বাৰ, এইটো লব হৈছে 1। 2ৰ কাম শেষ, প্লাছ। এতিয়া 8ৰ কাম, মাজত প্লাছ আছে, প্লাছ। এতিয়া 8 24ত হৰণ যাব 3 বাৰ, 3 পূৰণ লব আছে 13। 8ৰ কাম শেষ, এতিয়া 12, মাইনাছ আছে, মাইনাছ লিখিম। 12 24ত 2 বাৰ, 2 পূৰণ ওপৰত আছে 11। যেতিয়া মাইনাছ প্লাছ দুয়োটাই থাকে, সদায় সংখ্যাবোৰ ব্ৰেকেটৰ ভিতৰত লিখিব লাগে যাতে কনফিউজ নহওক। এতিয়া 12 1 গুণ 12 যোগ 3 পূৰণ 13 39 মাইনাছ 2 11 গুণ 22। নেক্সট লাইন 24। এতিয়া যোগ আৰু বিয়োগ দুয়োটাই থাকে, সদায় যোগৰ কামটো আগত কৰিব লাগে। বদমাছ ৰুল। নেক্সট ভিডিঅ'ত আমি ইয়াৰ বিষয়ে বিতংকৈ ক্লাছ কৰিম। যোগ বিয়োগ পূৰণ হৰণ আটাইবোৰ একেলগে থাকিলে আমি কেতিয়া কি কৰিব লাগে। 12 প্লাছ 39 51 হ'ব, মাইনাছ 22। 1ৰ পৰা 2 বিয়োগ নাযায়, 11ৰ পৰা 2 গ'লে 9, ইয়াত থাকিল 4, 4ৰ পৰা 2 গ'লে 2। চ' 29/24 এইটো হ'ব আমাৰ আনচাৰ। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, অৱশ্যই লাইক কৰিব, কমেণ্টছ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেল ছানী ছাৰ মেথছ একাডেমি, আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ।